গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকৰ মাজৰ সকলোৱে জানে, যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই আছে, তো মই আহিছোঁ গাঁৱত। আপোনালোক সকলোৱে জানে গাঁৱত আহিলে অলপ নিজৰ ঘৰৰ কাম কৰিব লাগে। এই দুজনক চাওক কি ধুনীয়াকৈ খেলি আছে, আৰু এজন আহিলে লগত। আজি গোটেই দিনটো মই কি কৰোঁ আপোনালোকক দেখাম। এতিয়া মই গৈছোঁ মিলত, কাৰণ মিলত ধান লৈ গৈছিল, মই আনিব লাগিব। এইটো মোৰ ককাকৰ ল'ৰা হয়। পিছততো আমি দুজনে গৈ আছোঁ এনে চাইকেলেৰে। আমাৰ গাঁৱৰ কেঁচা ৰাস্তাৰ মাজে মাজে চাইকেলেদি আহি পালোঁ মই নদীৰ পাৰ, আৰু নদীৰ পাৰত আহি দেখোঁ অষ্টমী মেলা চলি আছে। ইয়াত সকলোৱে গা ধুইছে, আৰু এনে মই লাহে লাহে গৈ আছোঁ ধানৰ মিল। এতিয়া পোৱা নাই, আৰু অলপ দূৰ আছে। এনে লাহে লাহে গৈ আছোঁ মই, আৰু এনেতে আহি ধান বস্তা লোড দিলোঁ। লোড দি মই এনে লাহে লাহে যাবলৈ আৰম্ভ কৰিলোঁ এতিয়া। আৰু ইয়াত অলপ জিৰণি ল'লোঁ, বহুত গৰম লাগিছিল। আৰু তাত অলপ জিৰণি লৈ মই ডাইৰেক্ট আহি পালোঁ ঘৰত আহি মাকে ক'লে যে দোকানৰ পৰা কণী আন। সেইকাৰণে মই দোকানৰ পৰা মাকক কণী আনি দি চাইকেলখন থলোঁ। এতিয়া আমাৰ ঘৰত কিছুমান আহিছে কল মিস্ত্ৰী, আৰু কল মিস্ত্ৰী কৰিছে কাম। সেইসকলে কল মিস্ত্ৰী নিজৰ কাম কৰি আছে। চ' আজিৰ এই সৰু ভিডিঅ'টো কেনেকুৱা বোলে কমেণ্ট কৰি জনাব। তেতিয়ালৈকে বাবে লগ পাম নেক্সট।